আজি গোৰেশ্বৰ অঞ্চলৰ এগৰাকী কিশোৰীয়ে যুৱতীয়ে ফেচবুক তথা হোৱাটছআপ যোগে এটা দুখ প্ৰকাশ কৰি এটা বাতৰি প্ৰকাশ কৰিছে। তাত আমি সঁচাকৈ দুখ পাইছোঁ, লাজ পাইছোঁ। যিটো সময়ত অসম চৰকাৰে নাৰীক সুৰক্ষা দিয়াৰ কথা কৈ আহিছে, যিটো সময়ত নাৰীক বেছি অগ্ৰাধিকাৰ দি আছে, সেইটো সময়ত এজন ব্যক্তিৰ নাম কৈ তেওঁ মানে খুব হতাশ হৈছে। যদি কিবা কাৰণত এই ছোৱালীজনী মৃত্যুমুখত পৰে, গতিকে তেতিয়া আমাৰ ৰাইজৰ যথেষ্ট ক'বলগীয়া থাকিব। আৰু সেইকাৰণে এই একেজন ব্যক্তিয়ে কিন্তু আজিৰ পৰা কিছুদিন আগত গোৰেশ্বৰ আৰক্ষীৰ নাম কৈও এটা বৰ পৰিৱেশটো বেয়াৰ ফালে লৈ গৈছিল। গতিকে এনেধৰণৰ কাণ্ডৰ লগত যিসকল জড়িত আছে তেওঁলোকক প্ৰশাসনে নিশ্চয় ব্যৱস্থা ল'ব। আৰু ইতিমধ্যে যিগৰাকী ব্যক্তিৰ দোকানখনক লৈ এই ঘটনাটো হৈছে, তেওঁৰ দোকানো এক শ্ৰেণীৰ ব্যক্তিয়ে বন্ধ কৰিছিল, কিন্তু প্ৰশাসনৰ তৎপৰতাত দোকানখন খুলিব দিছে। তাত আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। গতিকে গোৰেশ্বৰ নিচিনা এটা শান্তিপ্ৰিয় অঞ্চল, ইয়াত সমূহ জাতি জনগোষ্ঠী সকলো লগ লাগি আমি ঐক্যবদ্ধভাৱে আছোঁ আৰু ভৱিষ্যতেও থাকিম। কিন্তু তেনেকুৱা এটা পৰিৱেশৰ ঠাই যদি কোনোবা এটা বা দুটা ব্যক্তিৰ কাৰণে এটা বেয়াৰ ফালে যায়, নিশ্চয় আমাৰ ইয়াত ক'বলগীয়া থাকিব। সেইকাৰণে গোৰেশ্বৰ অঞ্চলৰ আমি এজন সচেতন ব্যক্তি হিচাপে এনে কাৰ্য যিসকলে কৰিছে তেওঁলোকৰ ওপৰত প্ৰশাসনে ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ভৱিষ্যত যাতে নেকি তেনেকুৱা ব্যক্তিক কোনেও প্ৰশ্ৰয় নিদিয়ে তাৰ বাবেও আমি আশা প্ৰকাশ কৰিছোঁ। আৰু এইখিনিতে আমি উল্লেখ কৰোঁ, সকলো সংগঠন বা দল সকলোকে আমি বিনম্ৰতাৰে অনুৰোধ জনাম যে এনেধৰণৰ কথাৰ দ্বাৰা যাতে নেকি আমাৰ অঞ্চলটো শান্তি সম্প্ৰীতি বিনষ্ট নকৰে। এতিয়া ফেচবুকতো ছোৱালীগৰাকীয়ে শংকৰ ৰাজবংশীৰ কথা কৈছে। তেওঁতো তথাকথিত আক্ৰাসুৰ, মানে তেওঁ আক্ৰাসুৰ নিজকে কেতিয়াবা ছেক্ৰেটেৰী, কেতিয়াবা প্ৰেছিডেণ্ট বুলি কয়। গতিকে তেওঁ কি পদত আছে নাজানো, কিন্তু তেওঁ নিজকে আক্ৰাসুৰ ছেক্ৰেটেৰী বুলি কয়। কিন্তু আক্ৰাসুৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই বিষয়টো নিশ্চয় গম পোৱা নাই। গতিকে আমিও তেওঁলোকৰ লগত যোগাযোগ কৰি এই বিষয়টো অৱগত কৰাম। কিন্তু এজনে ছাত্ৰ সংগঠনৰ নেতা হয়, ছোৱালী এগৰাকীক মানসিকভাৱে তেওঁ ডিষ্টাৰ্ব কৰি আছিল, কি ক'ব এই ক্ষেত্ৰত? কি মানে এই গোটেই ক্ষেত্ৰটোত আক্ৰাসুৰ গোটেইকেইটা পক্ষ, তেওঁলোকৰ যিকেইটা পক্ষ আছে তেওঁলোকৰ কৰ্তৃত্বশীল বিষয়ববীয়াক আমি এই ক্ষেত্ৰত অনুৰোধ জনাম যাতে নেকি এইজন শংকৰ ৰাজবংশীৰ ওপৰত ব্যৱস্থা লয়। লগতে গোৰেশ্বৰ বা বাক্সা প্ৰশাসনেও যাতে নেকি এওঁৰ বিষয়ে এওঁৰ এগেইনষ্টত নিশ্চয় এটা ব্যৱস্থা লয়। ভৱিষ্যতে যাতে নেকি আমাৰ নতুনকৈ আৰু কোনেও এনেধৰণৰ অপকৰ্ম কৰাৰ কাৰণে সাহস নকৰে, তাৰ কাৰণে ব্যৱস্থা ল'ব